নমস্কাৰ আপোনালোকে চাই আছে দ্য সত্য দ্য ট্ৰুথ শেহতীয়াকৈ বাৰাণসীত সাই বাবাক লৈ এক বিকৰ্ত সৃষ্টি হয় য'ত সনাতন ৰক্ষক দল নামৰ এটা গোটৰ নেতৃত্বত কেইবাটাও মন্দিৰৰ পৰা সাই বাবাৰ প্ৰতিমূৰ্তি আঁতৰোৱাৰ প্ৰচেষ্টা চলোৱা হয় সাই বাবা পৰম্পৰাগত হিন্দু বিশ্বাসৰ লগত মিল নাথাকে বুলি দাবীৰ দ্বাৰা পৰিচালিত এই আন্দোলনে ভক্তসকলৰ মাজত উল্লেখযোগ্য অশান্তি সৃষ্টি কৰিছে এই পৰ্যন্ত 14টা মন্দিৰৰ পৰা প্ৰতিমূৰ্তি আঁতৰোৱাৰ ফলত জনসাধাৰণৰ আন্দোলন আৰু আনকি গোটটোৰ নেতা অজয় শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে ভক্ত আৰু মন্দিৰ কৰ্তৃপক্ষই পিছুৱাই গৈছে সাই বাবাৰ অন্তৰ্ভুক্তি আৰু আধ্যাত্মিক উত্তৰাধিকাৰ ৰক্ষা কৰি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় হিন্দ জয় ভাৰত